So guys, exercise almost done হৈ গ'ল. Crowd বহুত আছিলে জিমত. So ভিডিও একো বনাব নোৱাৰিলো workout কৰা. Just দুই এটা ভিডিও বনাইছো. So ভিডিওটো আপোনালোকে চাব. So এতিয়া পাইছে পুৰাপুৰি 6 মান বাজি গ'ল. 4টা মান বজাতে জিমলৈ আহিলো আৰু আজি কৰিলো মই বাইচেপ ৱৰ্কআউট আৰু ট্ৰাইচেপ ৱৰ্কআউট. আজি মোৰ 66 নম্বৰ দিন হয়. এক্সাৰচাইজ কৰি ভালে লাগিলে আৰু বাইচেপ আৰু ট্ৰাইচেপ ৱৰ্কআউটৰ মোৰ আজি পুৰা নতুন স্কেডিউল হয় আছিলে. সো এইটো আমাৰ জিম. সো এতিয়া মই যাম ঘৰলৈ. জিম অহাৰ আগত মই খাই আহিছিলোঁ পিনাট বাটাৰ, ব্ৰাউন ব্ৰেড, মাছ গেইনাৰ, 2 স্কুপ, 2টা কল. সো এতিয়া বহুত ভোক লাগি আছে. এতিয়া গৈ পেলাই ডিম খাম আৰু আইচলেট খাম. এনেকৈ কৰি পেলাই মিলটো ল'ম. আজি 4টা মান বজাত আহিলোঁ. 4টা মান বজাত বহুত ক্ৰাউড আছিলে জিমত, সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ. আৰু নুৰ ভাইও নাই, নুৰ ভাই দেৰিকৈ আহিছে. অন কেমেৰাৰ পৰা অলপ চলপ ভিডিঅ' কৰিছোঁ. এতিয়া ব'লক ঘৰলৈ যাওঁ আৰু মিল লওঁ. চ' চলো. চ' গাইজ ৱৰ্কআউট কৰি আহি গ'লোঁ. এতিয়া লৈ আছোঁ চিকেন আৰু ৰাইচ. ৰাইচ লৈছোঁ 200 গ্ৰাম আৰু চিকেন লৈছোঁ 200 গ্ৰাম, 400 গ্ৰাম টোটেল. ৰাইচ আৰু চিকেন মিলাই টোটেল 400 গ্ৰাম. আৰু কেলৰি 124, 248, চিকেনত 111, 470 কেলৰি হ'ব মাত্ৰ. ইয়াৰ পিছত যদি পেট খালি থাকে আৰু আছে কিয় কি লৈ ল'ম. আজি মোৰ ষ্টুডেণ্টজনী আহিছিলে. একচুৱেলি আমাৰ টাইমিংটো নিমিলে. চ' তাই আজি অহাৰ কাৰণে তাই ক'লে তাৰ বেক মাৰিম. চ' বেকত কি কি এক্সাৰচাইজ মাৰিম অলপ দেখুৱাই দিওঁ. চ' মই এক্সাৰচাইজবিলাক দেখুৱাই দিছোঁ. এবাৰ যদি বডি বিল্ডিং কৰিছে আপোনাৰ মনটো যাব গিভ আপ কৰিবলৈ, কাৰণ মানুহৰ মনটো কি লাগে, মানুহক এনজয়মেণ্ট লাগে, এমিউজমেণ্ট লাগে. তো যিটো আপুনি বডি বিল্ডাৰে যিটো কৰে তাত কোনো ধৰণৰ এমিউজমেণ্ট নাই. বাট কিয় কৰে বডি বিল্ডাৰ এজনে ইমান কিয় কষ্ট কৰে? বডি বিল্ডাৰ এজনৰ কিছুমান গ'ল থাকে, এইবিলাক গ'ল এচিভ কৰিবলৈ ইমান কষ্ট কৰে. আৰু বডিটো যেতিয়া মানুহৰ গেইন হয়, মানুহে এপ্ৰিচিয়েট কৰে, তাৰিফ কৰে, যেতিয়া আপুনি কোনো ধৰণৰ টাইটেল জিকে, সেইটো যিটো ফিল, সেই ফিলটো আপুনি যিমানে বেলেগ এনজয় কৰি লওক, পাৰ্টি কৰক, ঘূৰিব যাওক, সেইটো ফিল কেতিয়াও নাপায়. সেইটো ফিলৰ কাৰণেহে, সেইটো এচিভমেণ্টৰ কাৰণেহে বডি বিল্ডাৰ এজনে ইমান কষ্ট কৰে. ইমানে কষ্ট নকৰক বডি বিল্ডাৰ এজনে, যেতিয়া বডি চেঞ্জেছ আহে, বডি গ্ৰ' হয়, বডি যেতিয়া বনে, এইবিলাক কষ্টবিলাক চব পাহৰি যায়. ভাল লাগে যেতিয়া ডেইলি আপুনি এটা ৰুটিন ফ'ল' কৰিছে, ইমান কষ্ট কৰিছে, বডিটো যেতিয়া বাঢ়ে, বডিটো যেতিয়া গেইন হয়, আপোনাৰ বহুত ভাল লাগে. আৰু যেতিয়া আপোনাৰ গ্ৰ'থ ৰখি যায়, কৈছোঁ নহয়, মেক্সিমাম বডি বিল্ডাৰৰ লগত যদি গ্ৰ'থ ৰখি যায়, পাগল হৈ যায় বডি বিল্ডাৰ। মোৰ কিয় গ্ৰ'থ ৰখি গৈছে, মই এতিয়া নতুন কি এপ্লাই কৰিব পাৰোঁ, কেনেকৈ বডিটো আকৌ গ্ৰ'থ আনিব পাৰোঁ, আকৌ ইম্প্ৰুভ কৰিব পাৰোঁ। বডি বিল্ডাৰ এজনৰ মাথাত এইবিলাকে চলি থাকে. চ' মিল লোৱা হৈ গ'ল মোৰ ফিনিছ. এতিয়া যিটো মই নতুন ৱৰ্কআউট প্লেন ষ্টাৰ্ট দিছোঁ, সেইটো ৱৰ্কআউট প্লেনৰ বাইচেপ আৰু ট্ৰাইচেপ আজি মোৰ হৈছে ফাৰ্ষ্ট এক্সাৰচাইজ. মানে আজি মই ফাৰ্ষ্ট ডে মাৰিছোঁ. চ' আজি মাৰি বহুত ভাল লাগিলে, একদম বহুত বঢ়িয়া ফিল হৈ আছে. বাইচেপ আৰু ট্ৰাইচেপৰ গোটেইকেইটা এক্সাৰচাইজে আইচলেশ্যন আছিলে. চ' গোটেইকেইটা আইচলেট এক্সাৰচাইজে কৰিছোঁ. আৰু কি কৰিছোঁ আগতকৈ টাইম পিৰিয়ডটো মই কমাই দিছোঁ. মানে ইন বিটুইন ছেটছৰ টাইম পিৰিয়ডটো 45 ছেকেণ্ডছ ৰাখিছোঁ. আৰু এটা এক্সাৰচাইজ শেষ হোৱাৰ পাছত নেক্সট এক্সাৰচাইজটোৰ মানে ইন বিটুইনত মই 2 মিনিট সময় ৰেষ্ট লৈছোঁ. ৱৰ্কআউট প্লেনটো বহুত বঢ়িয়া গৈ আছে. যি ৱৰ্কআউট কৰি বহুত বঢ়িয়া লাগিলে. চ' এতিয়া বলক জিমলৈ. জিমত কি কি এক্সাৰচাইজ কৰিছোঁ চাওক. বঢ়িয়া হৈছে.